কোনদিনাখন মই ইয়াত এটা চেহেৰ বনাই দিম। বেগত আছে আটা অলপ ভৰাই থৈছোঁ। তো ফ্ৰেণ্ডছ আপোনালোকক অথনিৰ পৰা কোৱা নাছিলোঁ যে ইয়াৰ লগত আজি কিবা এটা কৰিম কৈ আছিলোঁ না, মানে हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। पुनः बढी आइছোঁ ভিডিঅ'ৰ মাজত। আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কাৰণ ইয়াৰ পিছত গম পাব। চ' বৰ্তমান মই আছোঁ নদীত। চ' গা ধুবলৈ আহিছোঁ আজি আকৌ গা ধুবলৈ আহিছোঁ। তাৰপিছত এইফালে এইটো দেখিছে এইটো হয় মাজুলী, আৰু এইফালে গোটেই পানী মানে আমাৰ নৈখন মানে এইফালে বহুত শুকান, একদম পিকনিক খাবলৈ ওৱান অফ দ্য বেষ্ট প্লেচ। গা ধুবলৈ আহিছোঁ আজি, গা পা ধুই ল'ম। তাৰপিছত আজি ভিডিঅ'টো একদম তামাম ধামাকা হ'ব। আপোনালোকে একদম শেষলৈকে চাই থাকিলে চব গম পাই যাব। চ' ঠিক আছে, একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব নিশ্চয়, ঠিক আছে। চ' ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকৈ লাগিলে, আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই কি কৰি আছে বে, সোনকালে ছাবস্ক্ৰাইবটো কৰি দিয়ক। 1K এটা কৈছোঁ নহয়, 1K এটা লাগে বুলি সোনকালে ছাবস্ক্ৰাইবটো কৰি দিয়ক, এণ্ড লগত থকা বেল বটনটো দবাই দিব, ঠিক আছে। তো ফ্ৰেণ্ডছ বলক এতিয়া নদীত আহিছোঁ, যেতিয়া গাটো ধুবলৈ মেইন মানে একচুৱেলি মই নদীত গা ধুবলৈ আহিছোঁ। চ' এইফালে দেখিছে এইফালে গোটেই বাম আছে। চ' এইফালে কোনোবা ফালে দ হ'ব পাৰে চাগে, যোনফালে দ হয় সেইফালে গা ধুব লাগিব। এতিয়া যাব লাগিব দ জেগা বিচাৰিব লাগিব, ঠিক আছে। যাওঁতে এবাৰ মাজুলীত সোমাই যাওঁ। চ' বহুত দিন মাজুলী অহা নাই। ত' বগৰী চগৰী পাকিছে নেকি অলপ চাই যাওঁ, পকিছে যদি খাই মেলি যাম আৰু সেই আৰু লেটছ গ' ফ্ৰেণ্ডছ। গাটো ধুই মেলি লগ পাইছোঁ, ঠিক আছে। তো ফ্ৰেণ্ডছ অ'কে ৰেডি, কাপোৰ চাপোৰ খুলি ৰেডি হৈ গ'লোঁ, আৰু এতিয়া গা ধুব লাগে। কাপোৰ চাপোৰ অথনিয়ে খুলিলোঁ। এতিয়া আমি কি কৰিছোঁ জানে, চাওক বে কিমান ডাঙৰ গাঁত কৰি দিলোঁ, আৰু পানী ওলাই গ'ল তলত, একদম পানী ওলাই গ'ল। মূৰটো ইমান ডাঙৰ হৈ গ'ল, আৰু ইয়াৰটো চাওক, ইয়াৰটো চাওক একদম টিকলু, মূৰটো চাওক ইমান ডাঙৰ। আমি আগতে সৰু সময়ত এনেকুৱাই কৰিছিলোঁ যে স্কুল গৈছিলোঁ না, স্কুলৰ পৰা মানে চিধা ঘৰ আহি পাওঁহে পেণ্ট চেণ্ট খুলি আৰু চিধা আমি নদীলৈ দৌৰি আহিছিলোঁ। মানে আমি যেতিয়া সৰু আছিলোঁ না, তেতিয়া মানে চিধা কাপোৰ চাপোৰ খুলি চিধা নদীলৈ আহিছিলোঁ গা ধুবলৈ। ইয়াৰ আজিকালি মানে চব বিজি হৈ গ'ল, মানে আজিকালি নাই কাৰ লগত আহিব, সেইটো কাৰণে আজি আহি গ'লোঁ আৰু গা পা ধুবলৈ। গৈ ফ্ৰেণ্ডছ 12টা বাজি গ'ল, এতিয়া 12টাত নদীতে আছোঁ বে। একচুৱেলি 12টা বজাৰ মানত নৈফালে আহিব নালাগে বুলি কয়, কিন্তু আমি আহি গ'লোঁ 12টা মানত নৈফালে গা ধুবলৈ। চ' এতিয়া গা পা ধুই চিধা যাম, ঠিক আছে। তো ফ্ৰেণ্ডছ হৈ গ'ল, আমি গা পা ধুই কিনে ওলাই গ'লোঁ। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। ঘৰৰ পৰা আকৌ যাব লাগিব চেক্সি বয়হঁতৰ ঘৰলৈ। চ' এতিয়া আমি ঘৰত যোৱাৰ কথা, আকৌ এক জেগাত যাম, মাজুলী। চাওক বে, এই সৰু মাজুলীটোত এবাৰ সোমাই চাওঁ, মানে ইয়াত বগৰী চগৰী পকিছে নেকি চাওঁ, খাই মেলি যাম যদি পকিছে, ঠিক আছে। বলক ভাই সাহেব, নদীত গা ধুবলৈ যিটো জঁপিয়াই একদম ভাগৰ লাগি গ'ল বে। বলক মাজুলী চাই লওঁ বগৰী চগৰী পকিছে নেকি, খাই মেলি যাওঁ, ঠিক আছে। তো ফ্ৰেণ্ডছ আহি গ'লোঁ মাজুলীত। এইফালে বগৰী চগৰী পকিছে নেকি চাওঁ, বগৰী পকিছে নিচিনা লাগিছে। আৰে বগৰী বদলি বেলেগ কিবাহে লাগিছে, চাওক বে। বগৰী জেগাত এইবোৰ ভুল লাগিছে, এয়া ভুল, এইবিলাক ভুল, মানে বগৰী গছত এইবাৰ ভুল লাগিছে চবে, গোটেই গছতে মানে ভুল। বগৰী কেইটামান পকিছে যেন পাইছোঁ, এইবিলাক চাওক, এইবিলাক অলপ পকিছে নেকি। ৱাও, পকিছে, ভালে আছে। আৰু কেইদিনমান পিছত আহি যাম বগৰী খাবলৈ, মানে একদম ভালকৈ একদম টেষ্টি কৰি খাম। ভালকৈ পকি যাব ন, তেতিয়া আহি কিনে খাব লাগিব। মানে এইবিলাক যিবিলাক আছে না, মানে অলপ পকিছে। হয়, প্ৰথম টেষ্টিংটো মাজুলী টেষ্টিংটো আমিহে কৰিছোঁ। পোক চোক খাই দিলোঁ বে। চ' আৰু চাওঁ পাম নেকি। তো ফ্ৰেণ্ডছ আৰু দুটা পালোঁ, একদম ৰঙা চাওক বে। আৰুতো নাই। আৰু এইফালে দেখিছে ভুল, কিবা জহা ভুল নে জংলী ভুল বুলি কয়, লাগে যদি কমেণ্টত কৈ দিয়ক, মই লৈ যাম। আৰু কেইদিনমান পিছত ভালকৈ পকিলে আহিম, আৰু একদম খুন্দি কিনে মজাছে এটা খাম দেই। একদম চুকে খাই দিছোঁ। আজি হোতাহে আহিছোঁ। আগত সেইফালে আৰু গছ আছে, এবাৰ পকিছে নে নাই পকা, কিন্তু এইটো গছত বগৰীতকৈ বেছি ভুলে আছে যেন পাইছোঁ, মানে পকা বগৰীতকৈ বেছি ভুল আছে। সেই আগত আৰু গৈ চাওঁ কি হয় বা। তো ফ্ৰেণ্ডছ আহি পালোঁ আৰু এটা বগৰী গছ। মানে ইয়াৰ বগৰীকেইটা কি হয়, মানে একদম পূৰা হালধীয়া ৰং ধৰে। প্ৰথমতেতো যিকোনো বস্তু ৰং ধৰেই, কিন্তু ইয়াৰকেইটা একদম হালধীয়া হৈ থাকে, জল্দি নপকে, মানে পূৰা হালধীয়া হৈ যায়, পকিছে নিচিনা। তাত খাবলৈ যাওঁ কেঁচা। চ' চাৰিওফালে ঘূৰি কিনে চাই লওঁ এবাৰ কি হয় কি নাই। এইটো পাইছোঁ আধা গেলা, পোক লগা, এটাকে খাই চাব লাগিব টেষ্টি। পাই গ'লোঁ বে দুটা, আৰু ৰঙা মজা। খালি এইটো পুকীয়া, মানে এইকেইটা প্ৰথম যিবিলাক বগৰী হয় না, এইবিলাক মানে প্ৰথমতে পুকীয়াই হয়। ভাই চাহ কি মিঠা বে বগৰী, কচম মজা আ গয়া। এইজোপা গছৰ বগৰীকেইটা না ধৰিব নোৱাৰি পকিছে নে কেঁচা আছে। এইটো ভালকৈ পকা নাই, আধা গেলা আছিল। আমাৰ এইটো যিটো মাজুলী আছে না, সেই মাজুলীটো গোটেই জংঘল, গোটেই চাৰিওফালে হাবি। কোনদিনাখন মই ইয়াত এটা চেহেৰ বনাই দিম। চ' ইয়াৰ পৰা বগৰী চগৰী খাই ল'ম, তাৰপিছত ওলাই আছোঁ, ঠিক আছে। তো ফ্ৰেণ্ডছ হৈ গ'ল, গা পা ধুই কিনে ওলাই গ'লোঁ, বগৰী চগৰী খাই মেলি ওলাই গ'লোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এইফালে পানীটো পাৰ হ'ব লাগিব। তেন্তে এই পানী আছে না, এই পানীটো পাৰ হৈ যাওঁ,
তাৰপিছত এইটো পানীটো পাৰ হৈ কিনে ঘৰলৈ যাওঁ ঠিক আছে ঘৰত কিছুমান কাম আছে অলপ কেইটামান কাম আছে ফ্ৰেণ্ডছ পানী পাৰ হৈ আছোঁ ফ্ৰেণ্ডছ পানী চানী পাৰ হৈ আহি গ'লোঁ আজি বহুত দিনৰ মূৰত গা ধুবলৈ আহিছোঁ বে মানে বহুত দিনৰ মূৰত নহয় সেইদিনাখনো আহিছিলোঁ এতিয়া গা পা ধুই গৈ আছোঁ ঠিক আছে তো ফ্ৰেণ্ডছ এতিয়া মই চিধা ঘৰলৈ যাম ঘৰৰ পৰা কিছুমান কাম আছে সেইবিলাক কাম ধাম কৰি কিনে 1-1:30 মানত মই ওলাই যাম ঘৰৰ পৰা একেবাৰে সেক্সিবাৰৰ ঘৰলৈ ঠিক আছে তো ফ্ৰেণ্ডছ লেটছ গো ঘৰৰ পৰা একেবাৰে ওলাই কিনে আপোনালোকক লগ পাইছোঁ ঠিক আছে তো ফ্ৰেণ্ডছ মই বৰ্তমান ঘৰৰ পৰা ওলাই আহি গ'লোঁ আৰু এতিয়া অলপ পাপাই ফোন কৰিলে এমাৰ্জেঞ্চি পাপাই ক'লে কি কাৰেণ্টৰ বিলটো দি দিব লাগে চ' এতিয়া মই গৈ আছোঁ কাৰেণ্টৰ বিল দিবলৈ কাৰেণ্টৰ বিল দি কিনে তাৰপিছত ডাইৰেক্ট যাম সেক্সিবাৰৰ ঘৰত ঠিক আছে তো ফ্ৰেণ্ডছ হৈ গ'ল বিল চিল দি মেলি এতিয়া ওলাই গ'লোঁ মই ভাবিছিলোঁ কি আজি বিল দিয়া নহ'ব ভাবিছিলোঁ কাৰণ এতিয়ালৈকে বহুত লেট হৈ গ'লোঁ না মই ভাবিছিলোঁ কি বিল লোৱা মানুহকেইটা গ'লেই নেকি ভাবিছিলোঁ তো ফ্ৰেণ্ডছ এতিয়া মই আকৌ গৈ আছোঁ চিধা খুৰা এটা ঘৰলৈ গৈ আছোঁ দেই তো ফ্ৰেণ্ডছ মই খুৰাহঁতৰ ঘৰ গৈ আছোঁ কাৰণ আজি 2 দিনমান হ'ল মানে মোৰ খুৰা এজন ঢুকাইছিলে ঢুকা এখন মই যোৱা নাছিলোঁ চ' আজি একপাক গৈ আহিম ভাবিছোঁ মানে সেক্সি বয় মাতিছিলে 2টামান বজাত এতিয়া টাইমটো অলপ বেছিকৈ পাইছোঁ কাৰণে একেবাৰে খুৰাহঁতৰ ঘৰতো গৈ আহিম চ' লেটছ গো ফ্ৰেণ্ডছ খুৰাহঁতৰ ঘৰলৈ যাওঁ ঠিক আছে তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো কি হ'ব কি নাই একো নকওঁ কাৰণ আপোনালোকে যদি একেলগে চাই থাকে তেতিয়াহ'লে আপোনালোকে নিজে বুজি পাই যাব তো ফ্ৰেণ্ডছ হৈ গ'ল খুৰাহঁতৰ ঘৰৰ পৰা ওলাই গ'লোঁ আৰু এতিয়া গৈ আছোঁ সেক্সি বয়হঁতৰ ঘৰত ফ্ৰেণ্ডছ আপোনালোকক কোৱাই নাই মই বেগত কি লৈ থৈছোঁ তো বেগত আছে আটা অলপ ভৰাই থৈছোঁ আৰু সেক্সি বয় লৈছে কণী তাৰ নিজৰ কণী নহয় কুকুৰা কণী নিছে মানে কি হ'ব কি নাই চব একদম পিছতে ক'ম বাৰু এতিয়া নকওঁ ঠিক আছে তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমান দীঘলো নহ'ব কাৰণ আজি বেলেগ কিবা এটা টপিকত বনাইছোঁ ভিডিঅ'টো চ' সেইটো কাৰণে আজি ইমান দীঘল নহ'ব পাৰে ঠিক আছে এতিয়া গৈ আছোঁ সেক্সি বয়হঁতৰ ঘৰত চিধা ঠিক আছে গৈ একদম সেক্সি বয়হঁতৰ ঘৰতে লগ পাই আছোঁ ঠিক আছে আপোনালোকক এতিয়া বাজি গ'ল আপোনাৰ 2টা বাজি গ'ল তো ফ্ৰেণ্ড সেক্সি বয়হঁতৰ ঘৰৰ পৰা এতিয়া ওলাই গ'লোঁ আৰু এতিয়া আমি গৈ আছোঁ ক'ত গৈ আছোঁ উদিহঁতৰ ঘৰলৈ ব্লগাৰ বুলি ভাবিছে চাগে আৰে এনেকুৱা নাচাবা কিবা কিবি লাগিছে এই ভণ্টি তো ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ উদিহঁতৰ ঘৰলৈ কাৰণ উদিহঁতৰ ঘৰৰ পৰা উদিক লৈ ল'ম তাৰপিছত উদিক লৈ কিনে আমি গৈ আছোঁ কঁঠালগুৰি তো ফ্ৰেণ্ডছ আমি এতিয়া মাধৱৰ পাৰ হৈ গ'লোঁ মানে কেতিয়াবা পাৰ হ'লোঁ এতিয়া আমি আহি পাই গ'লোঁ মৌমাৰী তিনিআলি আহি পাই গ'লোঁ এতিয়া মৌমাৰীৰ পৰা এতিয়া আমি চিধা গৈ আছোঁ উদিহঁতৰ ঘৰলৈ ঠিক আছে ভাই আজি একদম ধামাকা হ'ব কৈছোঁ নহয় ধামাকা হ'ব কি খবৰ ব্ৰ গোটেই কণী খতম আজি তাৰ মূৰত মানে ইয়াৰ কণী নহয় মুৰ্গীৰ কণী আপোনালোকে বেছি নাভাবিব দেই চ' ফ্ৰেণ্ডছ স্কুল ছুটি হৈ গ'ল চানু গৈছে কঁঠালগুৰি ত' চানুক লগ কৰিব লাগে আকৌ কঁঠালগুৰিত ঠিক আছে উদিহঁতৰ ঘৰৰ পৰা ডাইৰেক্ট চানুৰ ওচৰলৈ যাম বুলি কৈছে চ' আমি এতিয়া এইফালে সোমাই যাম বিয়ে ক'লে খাদ্য ফিল্ডৰ পৰা যাবলৈ ক'লে চ' এইফালে গ'লে খাদ্য ফিল্ড পাই যাম ৰাস্তাটো ইমান ঠিক নহয় তো ফ্ৰেণ্ডছ আমি আহি পাই গ'লোঁ নামঘৰ আহি পালোঁ আৰু এইটো পিছফালে দেখিব পাইছে ধুনীয়া দলং এটা এতিয়া নামঘৰটো পাৰ হৈ যাব লাগিব উদিহঁতৰ ঘৰ পালোঁ আৰু বেছি দূৰ নাই ঠিক আছে তো ফ্ৰেণ্ডছ উদিহঁতৰ ঘৰৰ পৰা এতিয়া ওলালোঁ এতিয়া আমি গৈ আছোঁ চানুৰ ওচৰত যদি এটা বস্তু মিচিং কৰিছে কণী নাই দেখা তোৰ কেইটা দিবি নেকি চানু মাথা যাব ফুটাই কিনে আকৌ লগাই দিম আকৌ তো ফ্ৰেণ্ডছ ব'ল গৈ আছোঁ একদম চানুক লগ পাই ঠিক আছে ইয়াত গছ কাটি আছে চাওক এটি গছ যদি কাটে আৰু ৰুই নিদিয়ে এজোপা গছ কাটিলে 10জোপা গছ ৰুব লাগে জানিব লাগে এইবিলাক কথা তো ফ্ৰেণ্ডছ আহি পাই গ'লোঁ কঁঠালগুৰি এতিয়া খুজিব লাগিব চানু ফ্ৰেণ্ডছ আহি পাই গ'লোঁ চানুকো লগ পাই গ'লোঁ চানু ইয়াত বহি কি কৰি আছে চাওক হেপী বাৰ্থডে ব্ৰ থেংক ইউ ব্ৰ হেপী বাৰ্থডে আজি কিবা এটা হ'ব আৰু তোৰ লগত তো ফ্ৰেণ্ডছ আপোনালোকক অথনিৰ পৰা কোৱা নাছিলোঁ যে ইয়াৰ লগত আজি কিবা এটা কৰিম কৈ আছিলোঁ না মানে ইয়াৰ আজি বাৰ্থডে ত' আজি পাৰ্টি খাম চাগে ঠিক আছে চকলেটটো উলিয়াব দেই ইয়াতে খাব পাৰিম তো বেলেগ এজেগাত যাম ইয়াত নহয় ক'ত যাওঁ ক'ত ক'ৰবাত লৈ যাম ভাল জেগা মানে মানুহে দেখা জেগাত হ'লে বেছি ভাল হ'ল না তো এইফালে চানুৰ বাৰ্থডে যে আজি চকলেট কোনোবা এটাই চানুৰ কাৰণে দি পঠিয়াইছিলে সেইটোকে খাই দিওঁ আজি খালী পেকেট ল তই এইটোৱে এনজয় কৰ তোৰ লাইফত এইটোৱে আছে এতিয়া কি কৰি আছ দে আধা দে কি মানে এইটো খাম নেকি মই আৰে ভালছে দে আগতে যেনে তেনে টুকুৰা এটা পালোঁ আৰু ফ্ৰেণ্ডছ চানুৰ বাৰ্থডে বুলি কিবা কিবি থৈছে আনবক্সিং কৰি দিয়ে কি গম পালোঁ তো ফ্ৰেণ্ডছ এতিয়া চানু গুচি গ'ল সেইফালে এতিয়া আমি যাওঁ এইফালে কিবা এটা কিনি আনিব লাগে চানুৰ কাৰণে চানু আজি তই গ'লি তো ফ্ৰেণ্ডছ উদিয়া আনিব দিছিলে কণী আজি জোচত আছে মানে উদিয়া আনিব দিছিলে কণী তো কণী চণী লৈ কিনে এতিয়া গৈ আছোঁ মোৰ বেগটো চাব কিমান ফুলাই দিলে সিহঁতি 2-3টামান জেকেট ভৰাই দিছে আৰু চানুৰ কেইটামান গিফ্ট উদিয়া আৰু চানু একদম আগতে গুচি গ'ল এতিয়া সেক্সি বাৰ আৰু মই আছোঁ কাৰণ আমি ছাৰপ্ৰাইজটো দিম না সেইটো কাৰণে আমি একদম পিছত যাব লাগিব जनवरी के 3 तारीख ओ आही আছে मैं ब्लॉग बनाऊंगा तुम्हें खांसी भरना पड़ेगा सच्चा
সেইদিনাখন মই নাথাকোঁ আমেৰিকা গুচি যাম নদীত লদিয়াই দিম মই ডাইৰেক্ট সঁচা আগফালে দুজনী পাপাকি পৰি গৈ আছে একদম ধুনীয়া ধুনীয়া এজনী পাপাকি কৰি নাই পাপাকি মাইকী হয় আৰে দূৰৰ পৰা এনেকুৱাই দেখি পালোঁ চৰি আণ্টি আৰে দাদা চাইড দিব একদম স্পীডকৈ আহিছোঁ আমাক যোৱা বছৰ মোক ইয়াত মাথা ফুটাইছিলে সেইকেইটাই যোৱা বছৰ সেই দলংটোত মাথা ফুটাইছিলে আহি পাই গ'লোঁ ইয়াত অলপ ৰখি দিম আমি একদম আগত আছে চ' এতিয়া আমি অলপ কিবা কিবি কৰি ল'ব লাগিব গৈছে ইয়াতে অকণ এই লাগি ধৰিলে একো নাই একো নহয় তো গাইছ এতিয়া ধামাকা হ'ব ৰেডি হৈ থাকক আপোনালোকে একদম ৰেডি হৈ থাকে একদম ধামাকা হ'ব একদম ধামাকা হৈ যাব আজি চানু গ'ল নে এইফালে মাতি আছে নপৰে ৰনটো নাকত চাদে এইফালে চাওক বাৰ্থডে বয় বেচন পিঠা মাথাতে ৰুটি বনাই দিলোঁ তো ফ্ৰেণ্ডছ এতিয়া যাওঁ সেই পুখুৰীত মুখ চুখ ধুই ল'ম আৰু তো ফ্ৰেণ্ডছ অৱস্থা চাওক বে হাতৰ অৱস্থা আৰু মোৰ নাকে মুখে পৰি গ'ল এতিয়া চাওক বাৰ্থডে বয়ৰ অৱস্থা কেনে ব্ৰ জোল পৰিছে মাথা পৰা জলি বৈ চামৰাকেইটা না টানিছে বে মানে আৰে আটা লাডু মুখত সানি দিছে কেনেকে মোক কেলে কৰিছে ভাই কি বে বাৰ্থডে ইয়াৰ আৰু মোক লগাইছে বে এতিয়া আৰু পাৰ্টি আছে আৰু ধামাকা পাৰ্টি কৰিব লাগিব একদম হাতৰ অৱস্থা চাওক বে আহি পাই গ'লোঁ পুখুৰী তো ইয়াত পানী দেখি পাইছোঁ ইয়াত মুখ চুখ ধুই ল'ব লাগিব দেই ভাই মুখ চুখ ধুই লওঁ দেই তো ফ্ৰেণ্ডছ হৈ গ'ল আমি এতিয়া মুখ চুখ ধুই মেলি ওলাই গ'লোঁ আপোনালোকক ৰাস্তাৰ অৱস্থা দেখুৱাম ৰ'ব গোটেই কণী মাক কৈছোঁ আটা কণী ফ্ৰেণ্ডছ চাহ তাহ লগাই লওঁ তাৰপিছত এতিয়া আমি যাম টিংৰাই চাৰিআলি কিবা খাবলৈ যাম এইটো চাওক বে সৰু সুৰা কেক এটা মানুহে কেক কাটিব এতিয়া আমাৰ চানু হেপী বাৰ্থডে তো ফ্ৰেণ্ডছ এতিয়া আমি BMW লৈ নিঅ লৈ আমি এতিয়া গৈ আছোঁ টিংৰাই চাৰিআলি কিবা খাম আজি চানুৱে ঠিকছে পাৰ্টি দিব আজি তো ফ্ৰেণ্ডছ চেক্সি বাৰো দি গ'ল মই কৈছিলোঁ টিংৰাই চাৰিআলি যাম এইকেইটা আকৌ কঁঠালগুৰি গৈ আছোঁ তো ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ উদীহঁতৰ ঘৰত কিবা এটা কাম আছে বোলে উদীৰ সেই কামটো কৰি কিনে আমি আকৌ যাম টিংৰাই চাৰিআলি ঠিক আছে আজি গধূলিলৈকে ধামাকা কৰিম বুলি ভাবিছোঁ ফ্ৰেণ্ডছ আমি এতিয়া বৰ্তমান ওলাই গ'লোঁ উদীহঁতৰ ঘৰৰ পৰা এইটো দেখিছোঁ নহয় সুৰঞ্জী ইয়াৰ স্কুটিটো থৈ দিলে তাৰপিছত মোৰ BMW ঠিকনি গৈছে ঠিক আছে তো ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ টিংৰাই চাৰিআলি ভাই চাহাব আজি ৰাতি হ'ব চাগে 8-9টামান বাজিব যেন পাইছোঁ ফ্ৰেণ্ডছ লাহে লাহে গধূলি হৈ গ'ল মা কচম এটা দোকান এটাত ৰখিছিলোঁ বে ধাল দানা খাইছিলোঁ একদম অৱস্থা বেয়া হৈ গৈছে বে চকু পানী টানি ওলাই গ'ল বে চানু কেনে মই পিনে খানা পিনা পৰা ঘোৱা লাগিব তো ফ্ৰেণ্ডছ আমি টিংৰাই চাৰিআলি নগ'লোঁ কাৰণ বহুত দেৰি হৈ গ'ল না সেইটো কাৰণে আমি এতিয়া গৈ আছোঁ কঁঠালগুৰিলে প্ৰতিটো ভিডিঅ' চেক্সি বয় উকি মাৰে আজিও চেক্সি বয় উকি মাৰিব মজা টিংৰাই চাৰিআলি যোৱা কেঞ্চেল হৈ গ'ল মানে এইকেইটা নেযাওঁ বুলি ক'লে বাকী একো প্ৰব্লেম নাছিলে তাতে আহি পাই গ'লোঁ উদীহঁতৰ ঘৰ মা কচম ঘামি মেলি খতম হৈ গৈছোঁ BMW চলাইছোঁ না একদম অৱস্থা বেয়া হৈ গৈছে এইফালে আছে সুৰঞ্জিত কঁঠালগুৰিত হ'ব ভাবিছিলোঁ কঁঠালগুৰিত নহ'ল তো লেটছ গো মই প্ৰথমতে ওলাই দিলোঁ তো এতিয়া গৈ আছোঁ মাধৱপুৰ ঠিক আছে মা কচম গোটেই ৰাস্তা চিঞৰি আহিছোঁ বে মজা লাগি গ'ল আমি যাওঁতে উকিয়াই গৈছিলোঁ না কিছুমান মানুহে একদম গমেই দিছিলে বে মানে ঘূৰি আহোঁতে দেখিলোঁ মানুহজন না হয় তাৰমানে আমি 5টা গেং আছোঁ না ফ্ৰেণ্ডছ মাধৱপুৰতো খোৱা নহ'ল তো এতিয়া আহি গ'লোঁ যুগল ধাবা ঠিক আছে ইয়াত গৈ কিনে ভিতৰত গৈ কিনে খাব লাগিব ঠিক আছে চব ওলক ফ্ৰেণ্ডছ আহি গ'লোঁ খাবলৈ এতিয়া ধাবা আৰু এইফালে আছে সুৰজিত সেইফালে চেক্সি বয় আৰু এইফালে আছে উদি এইফালে চানু মোৰ ওচৰতে বহিছে চ' এতিয়া কিবা এটা অৰ্ডাৰ দিম একদম মেহেঙা অৰ্ডাৰ দিম হয় নাই হয় আজি ইয়াক লুটিম লাষ্টত চবেই পচন্দ চবেই নহয় তো ফ্ৰেণ্ডছ একদম ধামাকা আছে খাই লওক কি আহে চাওঁৱেই ঠিক আছে চব অলপ চাই লওক কি আহে এতিয়া ফ্ৰেণ্ডছ আহি গ'ল এতিয়া খোৱা বস্তু চাওকবে এইটো কি বুলি কয় চাওমিন আহি গ'ল এইফালে চাওকবে চানু আজি বাৰ্থডে দিছে আৰু কাইলৈ যাব যোৰহাট মানে কিতাপৰ চ' খাই লওঁ একদম ধামাকা তহঁতি খালিয়ে যে অ'কে লেটছ গো খাই মেলি লগ পাইছোঁ ঠিক আছে ফ্ৰেণ্ডছ খাই মেলি হৈ গ'ল এতিয়া ইয়াৰ পৰা যাব লাগে আৰু চুৰ কৰি লৈ ল'লোঁ এটা পকৰি খাই চাওঁ খানা ভাই লোহাৰ কিয়াবে ইমান টান তো ভিডিঅ'টো আৰু বেছি নকৰোঁ খাই মেলি হৈ গ'ল বাৰ্থডে উইচ কৰিলোঁ আজি তামাম ধামাকা কৰিলোঁ তো ভিডিঅ' যদি ভাল লাগিছে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে সোনকালে ছাবস্ক্ৰাইব কৰি দিব চ' নেক্সট আপোনালোকে পাব 13 ডিচেম্বৰ চেলিব্ৰেশ্যন কৰিম ভাবিছোঁ একদম ধামাকাকৈ 31 ডিচেম্বৰ চেলিব্ৰেশ্যন কৰিবি দে
মই পকৰীকেইটালৈ মন কৰিছোঁ চ' 31 ডিচেম্বৰ চেলিব্ৰেশ্যন কৰিম সেইদিনাখনো ভিডিঅ' পাই যাব তো লেটছ গ' নেক্সট ভিডিঅ'ত লগ পাইছোঁ ঠিক আছে লেটছ গ' বাই বাই জয় আই অসম নে কি কওঁ জয় অসম জয় আই অসম